হেল্ল' গাইজ নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে যি গতিকে আজি দশমী সেইকাৰণে আজি আমি উপস্থিত নাট্যদল বাকীৰ লগতে আমাৰ ডেকা যুৱক চাম সকলোৱে ধুনীয়াকৈ ৰেডি হৈছে আজি মোৰ লগত উপস্থিত আছে ধুনীয়া জ্যোতিষমান আৰু কিবা ক'ব অলপ জ্যোতিষমানে কোৱাছোঁ কেনে লাগিছে এতিয়া অনুভৱ মোৰ অনুভৱ ভাল লাগছে বহুত আজি আমাৰ দশমী যিহেতু দুৰ্গা মাক লৈ যোৱা হ'ব সেইকাৰণে অলপ বেয়াও লাগিছে উপায় নাই নাচিব লাগিছে হয় দিয়ক আগন্তলৈকে দেখুৱাম আহক এয়া আমাৰ গোপাল খুৰা ধুনীয়াকৈ ৰেডি হৈছে এয়া চাওক পাঁচদিনীয়া কাৰ্যসূচীৰে দেৱীৰ উল্লাস মাৰকেৰে দুৰ্গা পূজা উদযাপন কৰিছিল সেয়েহে আজি যি গতিকে বিজয়া দশমী সেইকাৰণে ধুনীয়াকৈ দেৱীৰ প্ৰতিমা উলিওৱাই আজি দেৱীক বিসৰ্জন দিব সেউজ বাৰিচৰত আপোনালোকে চাই থাকক হাঁহি ফূৰ্তি তামচালাই ধুনীয়াকৈ মা দুৰ্গাক বিসৰ্জন দিবলৈ আগবাঢ়ি আছে আপোনাক মই দেখুৱাম লাষ্টলৈকে চাব এয়া চাওক ডেকা যুৱক চাম চাইছে আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে মাধ্যমেৰে আপোনালোকে চাওক এয়া দেখুৱাইছে আপোনালোক ডিজে ডেন্স এয়া ডেকা যুৱকসকলে সকলোৱে ডিজে ডেন্স পৰিৱেশন কৰি আছে চাওক ধুনীয়াকৈ দেখুৱাইছোঁ আইসকল ডেকা যুৱক সকলো অনুষ্ঠিত হৈছে ইয়াতে এয়া মোৰ পিছতে ধুনীয়াকৈ যাই আছে দেখিছে নাই চাওক এয়া চকলেট বিতৰণ কৰিছে ধুনীয়াকৈ চাওক চকলেট বিতৰণ কৰি আছে চাওক চকলেট বিতৰণ কৰি দিব চাওক দৌৰি মাৰি দিব এই চাওক দৌৰি মাৰি দিলে ন চকলেটবিলাক এনেকৈ দলি মাৰি দিয়ে চাওক এয়া এনেকৈ দলি মাৰি দিছে ধুনীয়াকৈ চকলেটবিলাক মা দুৰ্গাক এতিয়া আমি বিদায় দিম ধুনীয়াকৈ দুখো লাগিছে যি গতিকে এতিয়া চাৰিদিনীয়া কাৰ্যসূচী লৈ এতিয়া সমাপ্ত হৈছে আজি যি গতিকে দশমী সেইকাৰণে আজি আমাৰ দুৰ্গা মাক বিসৰ্জন কৰিব আমাৰ মাজত উপস্থিত আছে থুনু পেহী এতিয়া দশমী উপলক্ষে আপোনাৰ কেনেকুৱা অনুভৱ অলপ দৰ্শকসকলক জনাব নেকি অলপ সকলো ৰাইজে সহযোগ কৰি পালা লৈ আহিছে মা গোসাঁনীক আৰু অলপ সময়ৰ পিছতে বিসৰ্জন কৰিব বিচাৰোঁ বহুত বহুত ধন্যবাদ হৰজিত দাদা ব্লগছত কোৱাৰ বাবে আৰু আগন্তলৈকে আপোনাক দেখুৱাম মোৰ পিছতে আহি আছে আমাৰ মা দুৰ্গাৰ ৰক্ষণ আহি আছে বুলি ক'ব পাৰি সকলো দেৱী দেৱতা দশমী উপলক্ষে ইয়াতে আজি এটা আকাশ বন্তি ওপৰত আকাশ মাৰ্গৰে উৰুৱাই দিছে চাওক এয়া আকাশ মাৰ্গে উৰুৱাই দিলে এয়া আকাশ বন্তি উৰাই দিছে দেখিছেনে এয়া চাওক এতিয়া আমি ধুনীয়াকৈ উপস্থিত হৈছোঁ শুৱালকুছি বাৰিচৰ অষ্টমী খোলাত ইয়াৰ পিছতে দেৱীক বিসৰ্জন দিব সেইকাৰণে সকলো ৰেডি চাওক আমাৰ 1 নং নাট্যদল পূজা আহি
গতিকে ইতিমধ্যে ৰ'ব বাই বাই চাওকচোন ইমান মানুহ জহৈ দেখিছাই হয় মানুহ কাৰণ কিয় আজি যি গতিকে বিজয়া দশমী সেইকাৰণে শুৱালকুছিৰ লগতে বিভিন্ন ঠাইৰ পৰাও ইয়াত অষ্টমীৰ ঘাটত উপস্থিত হৈছে আহি ধুনীয়াকৈ দেখুৱাইছোঁ এয়া জহৈ যি যোনফালে এইফালে একেবাৰে লেন্স পৰে সেইফালে মানুহ কেৱল মানুহ কাৰণনো মানুহ নহ'ব কিয় আজি মাৰ লাষ্ট দিন আৰু লগতে আজি ৰাৱণ দহনো সেইকাৰণে সকলো উপস্থিত চাই থাকক এতিয়া আমি ধুনীয়াকৈ সেই শিৱালিখত উপস্থিত হৈছোঁ আহি তাৰ আমাৰ পূজাই আৰু সকলো শুৱালকুছিৰ পূজাখনে একত্ৰিত হৈ ধুনীয়াকৈ আজি ইয়াতে বিসৰ্জন দিব ধুনীয়াকৈ দেখুৱাম আহক এয়া দেখিছেনে সকলো ৰাইজ ইয়াতে উপস্থিত হৈছে ইয়াত পূজা আহিছে এইখন নপাৰা মুহূৰ্তৰ মাজত বহুত মানুহ ইয়াতে চাওক মোৰ ওপৰতো মানুহ এতিয়া মই তললৈ নামি যাম উঠাইছে ধুনীয়াকৈ চাওক আমাৰ পূজা ধুনীয়াকৈ এতিয়া বিসৰ্জন দিব লৈ যাই আছে ধুনীয়াকৈ দেখুৱাইছোঁ 1 নং ডাক্তৰৰ আমাৰ 4দিনীয়া কাৰ্যসূচী হাতত লৈ ইয়াৰ পিছতে এতিয়া বিদায় দিছে আমাৰ মা দুৰ্গাক অহা বছৰৰ বাবে আৰু এবাৰ আপোনালোকক লগ পাম তাৰ পৰাই চাওক এয়া আমাৰ পূজাখন যাই আছে চাওক এয়া চাওক আমাৰ পূজাখন গ'ল এয়া এতিয়া আমাৰ পূজাখন গৈছে ইয়াৰ পিছতে আৰু এখন পূজা যাব এতিয়া সন্ধিয়া বাজিছে 5:30 আমি এতিয়া ধুনীয়াকৈ দেৱীক বিসৰ্জন দি আহি আছোঁ ধুনীয়াকৈ 5দিনীয়া কাৰ্যসূচী আজি খতম হ'ল সম্পন্ন হোৱাৰ পিছতে এতিয়া আমি আৰু আমাৰ নিজৰ পূজা মণ্ডপলৈ যাই দেৱীৰ কবচবিলাক গ্ৰহণ কৰি আৰু এইবিলাকো দেখুৱাম ধুনীয়াকৈ আৰু কিছু সময়ৰ পিছতে ধুনীয়াকৈ ৰাৱণ দহন কৰিব আপোনালোকক এইটো ভিডিঅ'তে দেখুৱাম লাষ্টলৈকে চাই থাককচোন পিছতে ইয়াতে ৰাৱণ দহন কৰিব মাত্ৰ আৰু কিছু সময় বৰ্তমান ৰাৱণ দহন কৰিবৰ বাবে ইয়াতে উপস্থিত ধুনীয়াকৈ এতিয়া ৰাৱণটো জ্বলাই দিছে এয়া দেখুৱাইছোঁ HarjeetDADA Viogs লাইভ চাই থাকিব চাওক এয়া বিশাল অগ্নিয়ে ঘেৰি ধৰিছে ৰাৱণক চাওক এয়া জ্বলি ৰাৱণ জ্বলি গ'ল চাওক ৰাৱণ জ্বলি গ'ল Rabon জ্বলি গৈছে চাওক এয়া বিশাল অগ্নিকাণ্ডৰ লগতে এয়া ৰাৱণ চাওক ইয়াতে আৰু
তাত অলপ কথা আছে কেনে স্মৃতিটো এতিয়া দেখুৱাইছোঁ আপোনালোকক ধুনীয়াকৈ ৰাৱণ জ্বলাই এতিয়া শেষ হ'ল আপোনালোকক লাষ্টলৈকে চাইছে সেইকাৰণে এই ক্লিপটো দেখা পাইছে ইয়াৰ মোৰ পিছতে আছে ৰাৱণ দহন হ'ল এতিয়া বৰ্তমান আপোনালোকে হয়তো লাষ্টলৈকে চাইছে সেইকাৰণে এই ক্লিপটো দেখা পাইছে ইয়াৰ পৰাই আপোনালোকৰ মাজৰ পৰা মই আঁতৰিছোঁ হৰজিত মোৰ যদি ভিডিঅ'বিলাক চাই অলপ ভাল লাগে মোৰ হৰজিত দাদা ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে এটা ক্ষুদ্ৰ কমেণ্ট কৰি জনাব যাতে এই ভিডিঅ'টো যদি ভাল হৈছে আগন্তলৈকে যেন মই ভিডিঅ' বনাই দিওঁ ইয়াৰ পৰাই মই হৰজিত ইয়াৰ পৰাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ নমস্কাৰ বাই বাই টাটা গুড বাই গয়া